মৰ্নিং আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ কামৰ বাবে গৈ আছোঁ আৰু ক'লৈ গৈ আছোঁ দেখাম বাৰু। আজি অকলে ওলাইছোঁ, ঠিক আছে বলক ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম। ফাইনেলি বেটেৰী ল'লোঁ আৰু এতিয়া গৈ আছোঁ, বলক ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম আপোনালোকক, লগতে লৈ গৈ আছোঁ। ফাইনেলি আহি পাই গ'লোহি আজি বিশেষ কামটো আৰু কি কৰিব আপোনালোকক অকণমান দেখাই দিছোঁ, চাই লওক আহক। সকলোবিলাক যোগাৰ হৈ গৈছে ধুনীয়াকৈ, কি নিশ্চয় গম পাইছে। আৰু এইফালে আমাৰ হাই মুন্মি, হেল্ল'। আজি তাই এটা মোক কিবা এটা কৰিব আৰু হয়নে, চাই থাকক আপোনালোকে। আৰু খুব ধুনীয়া আৰু খুব মৰম লগা দেই মুন্মি কথাকেইটা, কথা পাতি খুব বেছি ভাল লাগিলে। আৰু এইফালে বৌ হাই, একো নাই। আৰু এইফালে বেটা স্কুলৰ পৰা আহি গ'লা, হাই হাই কৈ দিয়া। তাই সি স্কুলৰ পৰা আহিছে ধুনীয়াকৈ, হাই কৈ দিয়া, হাই। ইচ মোৰ ভাল, তোমাৰ ভাল? অলপ অলপ হৈছেগৈ আৰু আমাৰ ইয়াত দ্য আৰ্টিষ্ট, দ্য আৰ্ট এয়া ধুনীয়াকৈ কৰিছে, বহুত বেছি ভাল লাগিছে আইটো। এতিয়া বাকীখিনি চাই থাকক আপোনালোকে। ফাইনেলি মোৰ মেকআপ আধা আধি ডান হৈ গ'ল, 50% হ'ল আৰু বাকী 50% আছে। এনেকৈ কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু খুব ধুনীয়া দেই তাইৰ মেকআপটো, খুব বেছি ভাল লাগিছে। আৰু আই মেকআপটো দেখিছেনে কিমান ধুনীয়া। আগত মই এনেকুৱা আই মেকআপ কৰা নাই, ফাৰ্ষ্ট টাইম কৰিছোঁ স্মকি, খুব বেছি ভাল লাগিছে। ফাইনেলি হৈ গৈছে আৰু বহুত বেছি ধুনীয়া দেখিছোঁ নিজক। আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট দুটা কৰি ক'ব। আৰু যদি ভাল লাগিছে বাকীখিনিতো জানেই, দলিয়াজানৰসকলে মুন্মিক কণ্টেক্ট কৰিব পাৰে, বহুত বেছি ধুনীয়া কাম তাই, আৰু হাতৰ মানে একদম পূৰা স্মুথকৈ কৰিছে কামখিনি। আৰু মই বহুত ধুনীয়া লাগিছে দেই দেখিবলৈ, নিজকে নিজে ধুনীয়া দেখিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে সেইটো ক'ব, ঠিক আছে। একদম ফাইনেল মই ৰেডি হৈ গ'লোঁ আৰু কেনেকুৱা লাগিছে গাইজ জনাব। খুব বেছি ধুনীয়া লাগিছে, মই নিজকে ধুনীয়া দেখিছোঁ। আৰু এইফালে মোক আজি ইমান ধুনীয়াকৈ সজাই দিয়া মানুহগৰাকীক অকণমান দেখাই দিওঁ। এইফালে মুন্মি, হেল্ল', তাই বহুত ধুনীয়া মেকআপ কৰিছে আৰু আপোনালোকে নিজে চাই নিজে দেখি গম পাইছে আৰু কিমান ধুনীয়া লাগিছে। একদম খোপাৰ পৰা আদি কৰি আৰু প্ৰত্যেকটো কাম নিখুঁতভাৱে কৰিছে আৰু আগবাঢ়ি যোৱা। আৰু আপোনালোক দুলীয়াজানৰ ওচৰ পাজৰে যিখিনি মানুহে বিয়া, পাৰ্টি মেকআপ, ৱেডিং সকলোতে সকলোৱে মুন্মিৰ লগত কাম কৰিব পাৰে। পাৰ্টি মেকআপ কৈছোঁ, পাৰ্টি মেকআপ যিকোনো মেকআপেই তাই বহুত ধুনীয়াকৈ কৰিছে। আচলতে মোক আজি এটা বাৰ্থডে লুক দিছে, কিন্তু মই বহুত বেছি ভাল লাগিছে মোৰ নিজক দেখি। আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো এটা কমেণ্ট কৰি জনাব। আৰু এতিয়া মই ফাইনেলি দুখনমান ফটো উঠি লওঁ বুলি ভাবিছোঁ, আৰু ফটোকেইখনমান উঠি লওঁ তেন্তে, নে কি কয়? এইফালে বৰমা মানে মুন্মিৰ শাহুমা, আৰু বহুতখিনি মানে মুন্মিয়ে মেকআপখিনি কৰি থাকোঁতে বহুত সহায় কৰিছে বৰমাই। আৰু বৰমাক লগ পাই খুব বেছি ভাল লাগিলে, একদম মানে আজি লগ পাইছোঁ গতে লগা নাই, একদম সদায় লগ পাই থকা লিখি লাগিছে ন। মোৰ সেইটোৱে তেনেকুৱা লাগিছে, তোমাক ভাল পাই বহুত লগ পাই বহুত ভাল লাগিলে আৰু মানে ভাল লাগিছে বৰমাক লগ পাই। পাছত আকৌ লগ পাম বৰমাক। আৰু আজি ফটোশ্বুটটো মুন্মিহঁতৰ ঘৰতে কৰি থকা হৈছে। আৰু মুন্মিহঁতৰ ঘৰত মানে ঘৰৰ মানুহখিনি ইমান বেছি ভাল, ইমান বেছি ফ্ৰেণ্ডলি হয়। মোৰ যে মুন্মিৰ লগত কাম কৰি থাকোঁতে মুন্মিৰ বৌ ইমান ধুনীয়াকৈ মোক মানে ইটো খাবা নি ইটো খাবা সুধি আছে, খুব বেছি ভাল লাগিলে। আৰু লগতে মুন্মিহঁতৰ গোটেই পৰিয়ালটোক লগ পাই বহুত বেছি ভাল লাগিলে। এয়া ওপৰৰ পৰা বহুতে চাই আছে। আমি কেইখনমান ভিতৰত ফটো উঠাই ল'লোঁ, তাৰপাছতে এতিয়া গৈ আছোঁ বাহিৰত ফটো উঠাবলৈ, আউটডোৰত ফটো উঠাবলৈ। সেয়া বৌয়ে ওপৰৰ পৰা বাই বাই দিছে। সঁচাকৈ মানুহ কেতিয়াবা এদিন লগ পাইছোঁ গতে নালাগে, বহুত দিন যে লগ পাইছোঁ তেনেকুৱা ফিল হয়। আৰু এইফালে যিটো আপোনালোকক লগত ভালকৈ চিনাকি কৰাই দিম, তাৰ ঘৰ নাহৰকটীয়াত। সি অল আছাম মানে য'ত বিচাৰে আপোনালোকে তাতে যাব পাৰে ফটো মাৰিবৰ বাবে। আৰু এইফালে মুন্মিকটো চিনাকি কৰাই আছোঁ, আপোনালোকে ল'ব পাৰে তাইক। বহুত ধুনীয়া মেকআপ আৰ্টিষ্ট হয়, কামবিলাক ভাল। আচলতে এগৰাকী মেকআপ আৰ্টিষ্ট হ'লেই নহ'ব, ফ্ৰী ফ্ৰেংক হ'ব লাগিব, আপোনাক ক্লাইণ্টৰ লগত ভালকৈ ব্যৱহাৰ কৰিব লাগিব। তাই বহুত বেছি ভাল হয়। আৰু আমি আহি পাই গ'লোঁ আমাৰ লোকেশ্যন। আজি আমি ফটো মাৰিছোঁ এডোখৰ কি কয় কছাৰী পথাৰৰ ওচৰত ফটো মাৰিছোঁ, দুলীয়াজানসকলে চিনি পাব।
আৰু এয়া মই পোজ দি ফটো উঠাইছোঁ ইমান ভালকৈ নাজানো ফটো উঠিব বা পোজ দিব কিন্তু 100% দিবলৈ ট্ৰাই কৰি আছোঁ আপোনালোকৰ মৰমবিলাক পাইছোঁ মুনমিয়ে যিখিনি কষ্ট কৰিছে ফটোকেইখনতো ভাল উঠিব লাগিব আৰু মোৰ মাতটো ভাগি আছে গম পাইছে আৰু ঘৰত আহি অলপ উৎপাত কৰিছোঁ সেইবাবে মাতটো ভাগি আছে বাকী ফটো মাৰি আছোঁ আৰু শেষ হৈছেগৈ এফালে আমাৰ কেমেৰামেন জিতু নামটো কৈ দিয়া জিতু তালুকদাৰ আৰু মোবাইল নাম্বাৰটো 9101370187 আৰু যি কণ্টেক্ট কৰিব দুলীয়াজান নাহৰকটীয়া টিংখাং চবতে পাই যাব অসমৰ প্ৰত্যেকটো ঠাইলৈকে সি যাব পাৰিব ধুনীয়াকৈ আৰু ধুনীয়া ধুনীয়া ফটো উঠাইছে চাইছোঁ আৰু ফটোখিনি আপোনালোককো দেখাম আপোনালোকৰ ভাল লাগিলে তাৰ লগত কণ্টেক্ট কৰিব পাৰে শ্বুট হৈ গ'ল আজি আমাৰ আৰু যিটো কেনেকুৱা লাগিলে একবাৰ কৈ দিয়ক মই বেছি কামোৰ দিলোঁ নেকি তোমাৰ লগতো ভাল লাগিলে কাম কৰি আকৌ লগ পাম কেতিয়াবা আৰু এতিয়া মানে দুখনমান ভিতৰত মাৰি লৈছোঁ ফটো আৰু বৌহঁতৰ ঘৰটো কিমান ধুনীয়া ৰুমটো দেখাই দিছোঁ বৌহঁতৰ মুনমিৰ ঘৰ অকণমান দেখাই দিছোঁ আৰু এইফালে আমাৰ মুনমি আহি যোৱা এইফালে আমাৰ মুনমি তাইৰ লগত কাম কৰি ভাল লাগিলে এইফালে দাদা হাই হেল্ল' আৰু এয়া মুনমিৰ অকণমানিটো নামটো বীৰ ন ডাঙৰটো হাঁহিছে চুমু এটা দিয়া মোক চুমু এটা দিয়া চুমু দিলে নবী চাই দিয়া এইফালে চাই দিয়া মোক কেমেৰাত চাই দিয়া হাই কৈ দিয়া হাই একদম আজৰি হৈ গ'লোঁ ঘৰৰ পৰা যেনেকৈ আহিছিলোঁ এতিয়া আকৌ ঘৰলৈ তেনেকৈ ঘূৰি যাম ইয়াতে ফ্ৰেছ হৈ ল'লোঁ মুনমিহঁতৰ ঘৰত আৰু এইফালে বৰ ধুনীয়াকৈ খানা পিনা বনাই থৈছে বৌ হাতেৰে খাম ওচৰলৈ আহক অকণমান মানে বৌক লগ পাই খুব বেছি ভাল লাগিলে মুনমিৰ লগত কথা পতা হৈছে কিন্তু বৌকতো প্ৰথম লগ পাইছোঁ ন একদম প্ৰথম লগ পোৱা লিখা নহয় বহুত ফ্ৰী বৌ আৰু বৌ বোলে বৰ ধুনীয়া গান গায় অকণমান গাই শুনাব প্ৰথমতে ভাতটো খাই লওক এইফালে চিকেন মাছ ফ্ৰাই আলু ভাজি আৰু এয়া পোলাও আৰু এইফালে আমাৰ কচুগুটি হাই মোৰ কাম হৈ গ'ল আৰু এতিয়া যাওঁ আৰু এই কামটোৰ জৰিয়তে মই এটা ভাল ফেমিলিৰ লগত চিনাকি হ'লোঁ এইফালে মুনমিটো মোৰ লগৰে হ'ব আৰু বৌক আৰু এইফালে বৌক লগ পালোঁ সঁচাকৈ মানে বহুত বেছি ভাল লাগিলে দেই আপোনালোকক একদম অন্তৰৰ পৰা কৈছোঁ চাব আপোনালোকেও লাইক কমেণ্ট আৰু কি কয় ছাবস্ক্ৰাইব কৰি দিব তাইও যাতে আগবাঢ়ি যাওক এই লাইনটোৰ জৰিয়তে আৰু তুমিও আগবাঢ়ি যোৱা আৰু দুলীয়াজানৰ সকলো মানুহে প্ৰয়োজন হ'লে তাইক ল'ব পাৰে আপোনালোকৰ বিশেষ দিনটোত খুব ধুনীয়া মেকআপ কৰে আৰু খুব ধুনীয়া কামখিনি তাই আৰু এইফালে আমাৰ মুনমিৰ অকণমানি বেটা ডাঙৰ বেটাকটো দেখিছিলে গাইজ ফটোশ্বুটৰ পৰা ডাইৰেক্ট গৈ পালোঁ থিয়েটাৰ চাবলৈ এইটো ৰূপত থিয়েটাৰ চাই আহিলোঁ কহিনুৰ থিয়েটাৰ আজি আছিলে ABCD আৰু এতিয়া মই কৰিম পেকিং আৰু কিয় পেকিং কৰিম ক'ত যাম দেখাম আৰু তাৰ আগতে মই আপোনালোকক এযোৰ কাপোৰ দেখাম কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু বহুত বেছি ভাল লাগিছে দেখি অকণমান দেখাম দেই ৰাইজ এতিয়া মই ৰ'ব আপোনালোকক এটা বস্তু দেখাম আজি মই য'ত গৈছিলোঁ মুনমি আৰু বৌ বহুত বেছি সঁচা অৰ্থত বহুত বেছি সহজ সৰল আৰু বহুত ভাল হৃদয়ৰ মানুহ চিনি পাবলৈ বেছি সময় নালাগে বহুত ভাল লাগিলে বৌহঁতক লগ পাই আৰু তেওঁলোকে মোক এটা উপহাৰ দি পঠিয়াইছে বহুত বেছি ধুনীয়া আৰু লগতে বহুত ডাঙৰ উপহাৰ আৰু প্ৰথমতে মই আপোনালোকক দেখাই লওঁ কাপোৰযোৰ এইখন মেখেলা হয় চাদৰখনো এনেকুৱাই চিম্পুলকৈ কৰিছোঁ কাৰ কাৰণে কৰিছোঁ পাছত দেখাম গম পাব এতিয়া মই কৰিম পেকিং কাৰণ মই গৈ আছোঁ কাইলৈ ঘৰলৈ উপহাৰটো পেকিং কৰি দিছোঁ বৰ ধুনীয়াকৈ আৰু বহুত ধুনীয়া উপহাৰটো কি গেছ কৰক আপোনালোকে চাওকচোন ইমান বেছি ধুনীয়া আৰু এয়া হৈছে বাৰ্বি বৌ মানে মুনমিৰ বৌ বহুত বেছি ভাল বহুত বেছি খোলা অন্তৰৰ মানুহ আৰু এয়া মুনমি আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু এয়া আজি দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে কমেণ্ট কৰিব বাকী আজি ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা লাগিলে জনাব বাই বাই লাভ ইউ অল